মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পূৰ্বতে আমি বিশেষ্য পদ আৰু বিশেষণ পদৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি সৰ্বনাম পদৰ বিষয়ে আলোচনা কৰিম। তোমালোকে নিশ্চয় মন দি শুনিবা। সৰ্বনাম পদ বিশেষ্য পদৰ সলনি ব্যৱহাৰ কৰা পদকে সৰ্বনাম পদ বোলে। যেনে মই, তুমি, সি, তাই, তাত, তেতিয়া ইত্যাদি। ৰাম এটা ভাল ল'ৰা, সি মন দি পঢ়া-শুনা কৰে। এতিয়া ইয়াত সিটো সৰ্বনাম পদ। সৰ্বনাম পদ 4 প্ৰকাৰৰ: ব্যক্তিবাচক সৰ্বনাম, বিশেষণ সৰ্বনাম, কালবাচক সৰ্বনাম আৰু স্থানবাচক সৰ্বনাম। ব্যক্তিবাচক সৰ্বনাম: কোনো ব্যক্তি বা নামৰ সলনি ব্যৱহাৰ কৰা সৰ্বনাম পদক ব্যক্তিবাচক সৰ্বনাম বোলে। ব্যক্তিবাচক সৰ্বনাম 3 বিধ। এই 3 বিধক পুৰুষ বুলি কোৱা হয়। পুৰুষ শব্দই ব্যক্তিক বুজায়। প্ৰতিবিধ পুৰুষৰ এজনক বুজাবলৈ একবচন আৰু একাধিকজনক বুজাবলৈ বহুবচন হয়। ব্যক্তিবাচক সৰ্বনাম প্ৰথম, দ্বিতীয় আৰু তৃতীয় তিনিওটা পুৰুষেই অন্তৰ্ভুক্ত হয়। যি কয় সি প্ৰথম পুৰুষ। মই প্ৰথম পুৰুষৰ সৰ্বনাম। যাক কোৱা যায় সি দ্বিতীয় পুৰুষ। তই আৰু তুমি দ্বিতীয় পুৰুষৰ সৰ্বনাম। যাৰ কথা বা যাৰ বিষয়ে কোৱা যায় সি তৃতীয় পুৰুষৰ সৰ্বনাম। সি, তাই, তেখেত ইত্যাদি। বিশেষণ সৰ্বনাম: যিবোৰ সৰ্বনাম পদ বিশেষ্য পদৰ আগত বহি বিশেষণ পদৰ অৰ্থ বুজায় তাকে বিশেষণ সৰ্বনাম পদ বোলা হয়। যেনে কিছুমান, যেনে, তেনে, যিমান, সিমান, কিমান, এনেকুৱা, তেনেকুৱা ইত্যাদি। তেওঁ যেনে তেনে কামটো শেষ কৰিলে। যেনে মাক তেনে জীয়েক। যিমান মানুহ অহাৰ কথা আছিল সিমান নাহিল। তেনেকুৱা বেয়া কথা নক'বা। এনেকুৱা সুন্দৰ দৃশ্য মই আগতে দেখা নাই। বিশেষণ সৰ্বনাম সদায় সংজ্ঞা বা সৰ্বনাম পদৰ আগত বহে। কালবাচক সৰ্বনাম: কাল বা সময়ৰ সলনি ব্যৱহাৰ হোৱা সৰ্বনাম পদক কালবাচক সৰ্বনাম বুলি কোৱা হয়। যেনে এতিয়া, আজি, কালি, তেতিয়া, যেতিয়া ইত্যাদি। এতিয়া বৰষুণ দিছে। আজি বৰ গৰম। তেওঁ কেতিয়া গ'ল? তুমি যেতিয়া আহিবা মই তেতিয়া যাম। কালবাচক সৰ্বনামত দ্বিতীয়, তৃতীয়, চতুৰ্থী, পঞ্চমী, ষষ্ঠী বিভক্তিৰ প্ৰয়োগ কৰা হয়। স্থানবাচক সৰ্বনাম: কোনো নিৰ্দিষ্ট ঠাই বা স্থানৰ নামৰ সলনি ব্যৱহাৰ কৰা সৰ্বনাম পদক স্থানবাচক সৰ্বনাম পদ বোলা হয়। যেনে ইয়াত, তাত, ক'ত, য'ত, ক'লৈ, ইয়ালৈ, তালৈ ইত্যাদি। তুমি ক'লৈ যোৱা? বস্তুবোৰ তাত আছে। কলমটো ক'ত থলা? ইয়াৰ পৰা তালৈ বহুত দূৰ। এইবোৰ ঠাইৰ নামৰ সলনি ব্যৱহাৰ কৰা হয়। প্ৰথমা, দ্বিতীয়া, তৃতীয়া বিভক্তিত স্থানবাচক সৰ্বনামৰ ব্যৱহাৰ নাই। আজি আমি সৰ্বনাম পদৰ সংজ্ঞা,
ইয়াৰ প্ৰকাৰ আদিৰ বিষয়ে আলোচনা কৰিলোঁ। পৰৱৰ্তী শ্ৰেণীত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।